কেন্দ্ৰীয় কমিটি BPF-ৰ সিদ্ধান্ত মৰ্মে আমাৰ প্ৰত্যেক BPF-ৰ জিলা কমিটিবিলাকে যোৱা 22 এপ্ৰিল তাৰিখে 2025 যিটো কাশ্মীৰৰ পেহেলগামত পাকিস্তানৰ সমৰ্থনপ্ৰাপ্ত উগ্ৰপন্থীসকলে 26 জনকৈ যিটো টুৰিষ্টসকলক গুলীয়াই হত্যা কৰিলে, ইয়াক আমি নিন্দা কৰি লগতে মৃতক যিসকলে এই আক্ৰমণত মৃত্যু হৈ গ'ল তেখেতসকলৰ শ্ৰদ্ধাঞ্জলি জনাই তেখেতসকলৰ আত্মাই যাতে শান্তি পায়, প্ৰত্যেক জিলাতে আমি এটা কেণ্ডেল লাইটিং প্ৰগ্ৰামৰ জৰিয়তে ভগৱানক প্ৰাৰ্থনা কৰি লগতে মৃতকৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ আৰু আমি গৰিহণা দিছোঁ। গতিকে এই অনুষ্ঠানত ময়ো মুছলপুৰ জিলাৰ হিচাপে আজি একেলগে থাকি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ আৰু বহুতো আমাৰ জিলা কমিটিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰিছে সকলোৱে আৰু ব্লকবিলাখনতো আমাৰ কৰিছে। গতিকে আমি আজি সকলোৱে এই মৰ্মান্তিক যিটো ঘটনা ইয়াক আমি ষ্ট্ৰংলি আমি গৰিহণা দিছোঁ, কবিৰ ভাষাৰে নিন্দা কৰিছোঁ। ভৱিষ্যতে যাতে উগ্ৰপন্থীসকলে তেনেকুৱা কাৰ্যৰ পৰা বিৰত থাকে এইটো আমি সকীয়াই দিছোঁ আৰু যাতে কোনো এটা ব্যক্তিক হত্যা কৰিব নোৱাৰে উগ্ৰপন্থীসকলে, তাৰ কাৰণে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে ষ্ট্ৰঙতকৈ ষ্ট্ৰংগেষ্ট মেজাৰ্ছ লোৱাৰ কাৰণে আমি ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ। আৰু আজি এই কেণ্ডেল লাইটিঙৰ জৰিয়তে আমি যিসকল ব্যক্তি মৃত্যুবৰণ কৰিলে উগ্ৰপন্থীৰ আক্ৰমণত তেখেতসকলৰ আত্মাক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ, সোঁৱৰিছোঁ আৰু আমি দুখ প্ৰকাশ কৰিছোঁ। আৰু যিসকল আঘাতপ্ৰাপ্ত হৈ আছে তেখেতসকল যাতে স্পীডি ৰিকভাৰী হয় তেখেতসকলৰ, সেইটো আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।